নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে এছএন নিউজ 24 ইউটিউব চেনেল ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ খবৰকেইটা জানিবৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো লগতে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে খবৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুক লৈ চিকিৎসক ডক্টৰ হিতেশ বৰুৱাৰ বিস্ফোৰণ এতিয়া সিদ্ধাৰ্থ শেখৰ হতে নাজানো বুলি ক'লে নহব জুই পানী জুবিনৰ বাবে যে বেয়া জুবিনৰ লগত থকা সকলোৱে জানে জুবিনৰ সিজাৰৰ ঔষধ মিছ কৰোৱাটো মাৰাত্মক ভুল বুলি মন্তব্য কৰিছে চিকিৎসক গৰাকীয়ে কিয় সোনকালে চিকিৎসালয়ত নিয়া নহল জুবিন গাৰ্গক 16 জন মানুহ থকাৰ পিছতো তৎকালীনভাৱে কিয় উদ্ধাৰ কৰা নহল চতুৰ্থটো ভুল হৈছে খাগৰত জুবিন গাৰ্গক সংকটৰ সময়ত সহায় নকৰাটো তৃতীয়টো ভুল হৈছে জুবিনক খাগৰত নমাই দিয়াটো আৰু দ্বিতীয়টো ভুল হৈছে জুবিন গাৰ্গক খাগৰত লৈ যোৱাটো বিদেশ তথা সিংগাপুৰলৈ লৈ যোৱাটো প্ৰথম তথা ডাঙৰ ভুল জুবিন গাৰ্গৰ মৃত্যুক লৈ চাৰিটা ডাঙৰ ভুল হৈছে বুলি মন্তব্য চিকিৎসকৰ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ অসমীয়াৰ ওপৰত জুবিনৰ আস্থা আছে জুবিনে বিচৰা অসমখন আমি গঢ়িম বুলি কৈছে গৰিমা গাৰ্গে অসমীয়াৰ ওপৰত জুবিনৰ আস্থা আছে জুবিনে বিচৰা অসমখন আমি গঢ়ি দেখুৱাম মোৰ যেতিয়াই তেওঁ কিবা ক'বলৈ থাকে মই ইয়ালৈ আহো মোৰ সাহস মোৰ শক্তি সকলোখিনি তেওঁৰ পৰাই পাওঁ মোৰ তেওঁৰ লগত পাতিবলগীয়া বহু কথা থাকে সকলোৱে একেলগে জুবিনে বিচৰা বৰ অসম গঢ়িম বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিনে বিচৰা অসমখন আমি গঢ়ি দেখুৱাম অসমীয়াৰ ওপৰত জুবিনৰ আস্থা আছে অসমীয়াৰ ওপৰত জুবিনৰ আস্থা আছে বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি হাতে হাত ধৰি আগুৱাই যাম ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ আজি জুবিন দাৰ মৃত্যুৰ এটা মাহ নিশা সোণাপুৰত কেৱল চকুলো আজি প্ৰাণৰ শিল্পী জুবিন দাৰ এমহীয়া তিথি ন্যায়ৰ অপেক্ষা 30টা দিন পাৰ কৰিলে ৰাজ্যবাসীয়ে জুবিন অনুৰাগীৰ সহযোগত সোণাপুৰত আয়োজন কৰিব তিথি পুৱাৰ ভাগত ভাগৱত পাঠ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা দিন জোৰাকৈ হ'ব এমহীয়া তিথিৰ অনুষ্ঠান সন্ধিয়া শতাধিক বাঁহী বাদকৰ সুৰত জীপাল হ'ব মায়াবিনী নিশা এতিয়া সোণাপুৰত কেৱল চকুলো ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ জুবিনৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱা আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত 60ৰো অধিক যাত্ৰীৰ মাজত হাহাকাৰ আকৌ জুবিনৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱা আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত মদনপুৰ টোলগেটত সংঘটিত এই দুৰ্ঘটনা কথমপি প্ৰাণ ৰক্ষা 60 গৰাকী যাত্ৰীৰ মঙলদৈ দাহিৰ পৰা আহিছিলে যাত্ৰীবাহী বাছখন হঠাৎ দাউ দাউকৈ জ্বলি উঠিলে আল্ট্ৰা বাছখন 60ৰো অধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ ভাবিবলৈ বাধ্য হৈছো নিশ্চয় ঘটনাত ৰহস্য আছে অভিযোগ মতে পূৰ্বৰে পৰা আছিলে পৰিকল্পনা সাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত শৰ্মাৰ ডাঙৰ মন্তব্য সংবাদ মাধ্যমত যিবোৰ দেখি আছো ভাবিবলৈ বাধ্য হৈছো নিশ্চয় ঘটনাত ৰহস্য আছে মই এতিয়াও মানি ল'ব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই অভিযোগ মতে পূৰ্বৰে পৰা আছিলে পৰিকল্পনা আমি সকলো জানিব বিচাৰো বুলি মন্তব্য কৰিছে সকলো ভিডিঅ' এতিয়ালৈকে মুকলি কৰি দিয়া হোৱা নাই কিয় যদি পূৰ্বৰে পৰা এই পৰিকল্পনা কৰি আছিলে তেন্তে ফল ভুগিব লাগিব মানুহটো কেনেকৈ নাইকিয়া হ'ল আমাৰ সেই প্ৰশ্নৰ উত্তৰ লাগে ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ মিছন জাষ্টিছ কাকো ৰেহাই দিয়া নহ'ব জুবিন গাৰ্গৰ ঘটনাক লৈ চৰকাৰ অত্যন্ত চিৰিয়াছ এই ঘটনাৰ ন্যায় প্ৰদান কৰিব চৰকাৰে অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দাখিল কৰিব জুবিন গাৰ্গৰ ঘটনাক লৈ চৰকাৰ অত্যন্ত চিৰিয়াছ প্ৰতিজন অভিযুক্তক আদালতলৈ লৈ যোৱা হ'ব অসম পুলিচে নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট দাখিল কৰিব বুলি মন্তব্য কৰিছে এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক তদন্তৰ মাজতে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ ঘটনাক লৈ কাকো ৰেহাই দিয়া নহ'ব ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ ৰাজ্যত আজিৰে পৰা আৰম্ভ অৰুণোদয় 3.0 প্ৰতিমাহে ব্যয় হ'ব 410 কোটি টকা 38 লাখ পৰিয়াল অন্তৰ্ভুক্ত হ'ব এই আঁচনিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিলে অৰুণোদয় 3.0 প্ৰতিটো অন্তৰ্দয় পৰিয়ালে মাহিলী লাভ কৰিব 1250 টকা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ কিয়নো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে
জনালে এই খবৰ সম্পূৰ্ণ নিশ্চিত পৰিশোধৰ হাৰ হ'ব অৱসৰৰ ঠিক আগে 12 মাহৰ গড় মূল দৰমহা বেসিক পেৰ 50% পাৰিবাৰিক পেঞ্চন হ'ব মৃত্যুৰ পূৰ্বে লাভ কৰা পেঞ্চন পৰিশোধ পৰিমাণৰ 60% আৰু অৱসৰৰ পাছত এককালীন পৰিশোধ হিচাপে যোগ্যতা অৰ্জনকাৰী সেৱাৰ প্ৰতি 6 মাহৰ বাবে মাহিলী বেতনৰ 10% মূল বেতন যোগ মৰগীয়া ভাত্তা লাভ কৰাৰ ব্যৱস্থা থাকিব 6 অক্টোবৰত কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ কথা আজি বিত্ত মন্ত্ৰী অজন্তা নেওগে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত বা স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীয়ে নিশ্চিত পৰিশোধ লাভ কৰিব কেবিনেটে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনাইছে কেবিনেটে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি UPS প্ৰৱৰ্তনত অনুমোদন জনাইছে ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব জুবিন ক্ষেত্ৰ 6 দিনৰ পিছতেই দোকানত চলিব উচ্ছেদ 6 দিনৰ ভিতৰত দোকানত উঠাই নিয়াৰ কঠোৰ নিৰ্দেশনা জুবিন ক্ষেত্ৰৰ সন্মুখৰ দোকানলৈ জাননী জাৰি NHAI দোকানে জাৰি কৰিলে জাননী 6 দিনৰ ভিতৰত দোকান উঠাই নিনিলে বিহা হ'ব জৰিমনা উক্ত স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত এই পদক্ষেপ ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব সোণাপুৰৰ জুবিন ক্ষেত্ৰ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ জুবিন দাই ন্যায় নাপালে বিধায়ক পদৰ লগতে ৰাজনীতিও এৰিম বুলি মন্তব্য অখিল গগৈৰ মই কোনো MLA নহয় বিধায়ক পদো এৰিম জুবিন দাই ন্যায় নাপালে শিৱসাগৰৰ পৰাই গৰ্জন অখিল গগৈৰ জুবিন দাই কৈ যোৱাৰ দৰে খসাকৈ মন্ত্ৰী MLA পাপৰ জুবিন দাই ন্যায় নাপালে কেতিয়া ৰাজনীতি এৰো ঠিকনা নাই বিধায়ক পদো এৰিম জুবিন দাই ন্যায় নাপালে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে মই কোনো MLA নহয় কেতিয়া আন্দোলনত জপিয়াই পৰো ঠিকনা নাই জুবিন দাই ন্যায় নাপালে কেতিয়া ৰাজনীতি এৰো ঠিকনা নাই বুলি মন্তব্য অখিল গগৈৰ জুবিন দাই কৈ যোৱাৰ দৰে খসাকৈ মন্ত্ৰী MLA পাপৰ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ জনজাতিকৰণৰ বিৰুদ্ধে 40 লাখ জনজাতীয় লোকে কপাব অসম 40 লাখ জনজাতিয়ে নিবিচাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ জনবহুল আৰু আগবঢ়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানত বিৰোধিতা উজনি মধ্য নামনি অসমতো হ'ব বৃহৎ গণ সমাৱেশ 10 নৱেম্বৰত ইয়াৰ বিৰুদ্ধে গুৱাহাটীত হ'ব জন সমাৱেশ তিনিটা জনগোষ্ঠীক জনজাতিকৰণত বিৰোধিতা CCTOৰ আহোম চুতীয়া কোচ ৰাজবংশীক জনজাতিকৰণত বিৰোধী জনজাতিকৰণৰ দাবীত আন্দোলন চলি থকাৰ মাজতেই ডাঙৰ খবৰ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ 3 ঘণ্টাত ৰচনা হৈছিল বাক্সা কাণ্ডৰ ব্লুপ্ৰিন্ট আৰক্ষীৰ হাতত দীঘলীয়া তালিকা বাক্সাৰ বিক্ষিপ্ত ঘটনাৰ পৰিকল্পনা হৈছিল সামাজিক মাধ্যমত হোৱাটছএপ গ্ৰুপত ৰচিছিল বাক্সাৰ ঘটনাৰ ব্লুপ্ৰিন্ট জুবিন অনুৰাগীৰ নাম লৈ একাংশই চলাইছিল ষড়যন্ত্ৰ এজনকৈ সকলো পৰিব আৰক্ষীৰ জালত 3 ঘণ্টা সময়ত ৰচিছিল বাক্সা কাণ্ডৰ ভয়ংকৰ ব্লুপ্ৰিন্ট সকলোকে চিনাক্ত কৰি তালিকা প্ৰস্তুত আৰক্ষীৰ গুৱাহাটীৰ পৰা অভিযুক্ত কনা সময়খিনিতে সাজু ব্লুপ্ৰিন্ট বাংগালুৰুৰ পৰা হোৱাটছএপ গ্ৰুপত শিলগুটি নিক্ষেপৰ প্ৰৰোচনা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ জনজাতিকৰণ নিদিলে 26ত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিম নামনি অসম কপুৱাৰ হুংকাৰ আক্ৰাসুৰ পুনৰ আন্দোলনত কপিব নামনি অসম কপুৱাৰ হুংকাৰ আক্ৰাসুৰ 9 নৱেম্বৰৰ পৰা প্ৰতিবাদত কপিব নামনি জনজাতিকৰণ নিদিলে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি মন্তব্য কোচ ৰাজবংশী যুৱ সন্মিলনী সংগ্ৰাম সমিতি আক্ৰাসুৰ আন্দোলন ঘোষণা জনজাতিকৰণ নাপালে বিজেপিৰ বিকল্প চিন্তা কৰিম বুলি মন্তব্য কৰিছে 26ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ দিবই লাগিব ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ KYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল যিকোনো অভিযোগৰ বাবে ডাইল কৰক এই নম্বৰত আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে যদিহে আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰিলক KYC ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলেই অথবা দোকান বন্ধ ৰাখিলেই দিয়ক অভিযোগ ডাইল কৰক 180034533611 নম্বৰত নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন চলি আছে অন্ন সেৱা দিন KYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ আপুনি পালেনে অৰুণোদয়ৰ ধন এতিয়াও যদি পোৱা নাই অৰুণোদয় আঁচনিৰ ধন ফোন কৰক 180020262256 নম্বৰত আপুনি পালেনে অৰুণোদয় আঁচনিৰ ধন এতিয়াও যদি ধন পোৱা নাই ফোন কৰক এই নম্বৰত ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰটো হৈছে 180020262256
6256 নম্বৰ ফোন কৰি দিয়ক অভিযোগ লাভ কৰিব 1250 টকা অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ মাছ নিশা প্ৰিয়জনৰ শেষ শয়নস্থলীত পত্নী গৰিমা শইকীয়া গাৰ্গ মাছ নিশা জুবিন ক্ষেত্ৰত পত্নী গৰিমা শইকীয়া গাৰ্গ প্ৰিয়জনৰ শেষ শয়নস্থলীত জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ হাজাৰ হাজাৰ অনুৰাগীৰ মাজত কান্দোনত ভাগি পৰিলে গৰিমা গাৰ্গ অনুৰাগীৰ সৈতে সমস্তৰে গালে মায়াবিনী ৰাতিৰ বুকু জয় জুবিনদা ধ্বনিৰে মুখৰিত জুবিন ক্ষেত্ৰ মাছ নিশা জুবিন ক্ষেত্ৰত পত্নী গৰিমা শইকীয়া গাৰ্গ হাজাৰ হাজাৰ অনুৰাগীৰ মাজত কান্দোনত ভাগি পৰিলে গৰিমা শইকীয়া গাৰ্গ প্ৰিয়জনৰ শেষ শয়নস্থলীত জুবিনৰ পত্নী অনুৰাগীৰ সৈতে সমস্তৰে গালে মায়াবিনী ৰাতিৰ বুকুত স্বামীৰ সমাধিত বন্তি জ্বলাই সেৱা কৰিলে